হেল্ল' হেল্ল' আহিবনে আজি? আপুনি কোনে কৈছে? দাদা আহিবনে নাই? নাহে 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 ন? কিয় নাহে? আমি পইচা দিম ভাই, 7 লাখ টকা দিম। হা 7 লাখ টকা দিম আমি দাদাক। আমি খাবলৈ ইমান মানুহ এনেকুৱা আগ্ৰহভাৱে আহিছে, ৰাইজে স্বতঃস্ফূৰ্ত হৈ ওলাইছে যে নাহে কিয় দাদাই? নাহে কিয় মানে আপুনি কমিটিক সোধক কিয় নাহে। নহয়, বিতৰ্কৰ কাৰণে নাহে নেকি? আপুনি কমিটিক সোধক না কিয় নাহে। কমিটি ঠিক আছে, পইচা দিম আহক ইয়াত, পইচা আমি দিম। পইচাৰ লেভেলটো কাক দেখাই আছে আপুনি? আপোনালোকক দেখাই আছো। ঠিক আছে দেখাই দিব। কিয় আপোনালোকে জবান দিছে নে নাই ইয়াত আহিম বুলি? আপোনালোকেতো জবান দিছিলে যোৱাকালি পেমেণ্ট কৰিব। পেমেণ্ট কৰিছো নকৰিছো পইচা দিম আহক ইয়াত কৈছো মই। নাহো যাওক। কিয় নাহিব? আহক। হেল্ল' এই মাল খাই কিনে নাটক নেদেখাব। মাল খাই নাটক কৰা নাই। আপোনালোকক কি কথা কয়? জুবিন গাৰ্গক ইয়াত আহিব লাগে নে নাই? মাল নাখায়, জুবিন গাৰ্গে মাল নাখায়। জুবিন আছে মাল খাই কেলে চুৰ হৈ থাকে। এইবিলাক নাটক নেদেখাব আমাক, বুজিছে? ঠিক আছে ৰাখক, ফোনটো ৰাখক। কিয় ফোন ৰাখিম? জুবিনে মাল নাখায়। জুবিনেচোন ৰহাত পাথৰ মাৰিছে তাক। এয়া জুবিনদাই আমাক ঠগিলে। জুবিনদাৰ এইটো চাউণ্ড অনা গাড়ী হয়, দুটা আছে। এখন চাউণ্ড আহিলে, মিউজিচিয়ান আহিলে, কিন্তু জুবিনদাই নাহিলে। এইটো জুবিনদাৰ চাউণ্ড। এডভান্স পইচা দিয়া আছিলে, এগ্ৰিমেণ্ট কৰা আছিলে, কিন্তু জুবিনদাই নাহিলে, ঠগিলে। এইটো জুবিনদাৰ চাউণ্ড আছিলে। তাৰপিছত এইখন জুবিনদাৰ চাউণ্ডৰ গাড়ী হয়। এখন এতিয়া এডভান্স পইচা দিয়া নাই, এতিয়ালৈকে এডভান্স পইচা ঘূৰাই দিয়া নাই। সেইকাৰণে এতিয়া গাড়ীখন যাবলৈ দিয়া হোৱা নাই। আৰক্ষীসকল আছে। এই জুবিনদাৰ মেনেজাৰে পেমেণ্ট ঘূৰাই নিদিয়ালৈকে এতিয়ালৈকে গাড়ীখন আবদ্ধ কৰি ৰখাইছে কমিটিয়ে। জুবিনদাৰ মেনেজাৰে যেতিয়া পেমেণ্ট ৰিটাৰ্ণ কৰি দিব তেতিয়া এইখন গাড়ী যাবলৈ দিয়া হ'ব।